গৈ আছিলো ক'বালে ক'ত গৈছিলে সেইটো পাছত মজা জেগা মানে ভবাই নাছিলো এনেকুৱা ধুনীয়া ধুনীয়া জেগা এটা আছে এইখিনি ওলাব নহাকে থাকিলোহেঁতেন বিৰাট ডাঙৰ এটা আজি লোকচান হৈ গ'লহেঁতেন এতিয়াহে গম পাইছো আহি কিন্তু মাজতে ৰৈ গলো ইমান ধুনীয়া পৰিৱেশ মানে গছ গছনিয়ে ভৰপুৰ মানে নোৱাৰিলো আৰু মানে গাড়ীৰ ভিতৰত গৈ গৈ এনেকে থাকিবলৈ চাওকচোন কিমান ধুনীয়া লাগিছে অথনি যে ৰাতি বাটতে ৰৈ গৈছিলো ধুনীয়া জেগা এটালৈ যাম বুলি আৰু সেই ধুনীয়া জেগাটো হৈছে এতিয়া আমি আহিছো গুৰুদ্বাৰলৈ আৰু গুৰুদ্বাৰ ভাগ আছে একদম হেৰিয়াত কি কয় ধুবুৰীত আছে খুবেই ধুনীয়া হয় বহুত দিনৰ পৰা ফটোত দেখি আহিছিলো আৰু আজি ল'ৰাই ৰাতিপুৱাই ক'লে যে ব'লা যাওঁ বুলি গতিকে মইতো ভালেই পাই গ'লো কাৰণ পুৰীটো ভালেই পাওঁ আৰু এইবোৰ জেগা চেগা চাই ভালেই পাওঁ আৰু গতিকে আহি গ'লো আমাৰ এইটো পাৰ্টিটো পাছফালে ইয়াত ৰৈ আছে খুব ধুনীয়া মই এতিয়া ইমান ভাল লাগিছে আপোনালোকক অকণমান দেখাই যাম গতিকে চাই থাকিব বহুতেই ইয়ালৈ আহিছে বাৰু আৰু যিসকলে আহিব নোৱাৰে দূৰত আছে তেওঁলোকে এনেকৈয়ে চাব এইটো ঠাইত এতিয়াহে পঢ়ি পেলাই গম পাইছোঁ ইয়াত মানে গুৰু নানক আহিছিলে আৰু সেইকাৰণে এইটো মানে ইমান পবিত্ৰ স্থান বুলি কোৱা যায় আৰু অলপ ষ্টৰি আছে ইয়াত মানে আপোনাৰ এই যেতিয়া আহোম ৰাজাক মানে এটেক কৰিবলৈ ৰাজস্থানৰ পৰা মহাৰাজ পঠিয়াইছিলে মুঘল ৰাজা ঔৰংজেবে তেতিয়া গুৰু তেগ বাহাদুৰে সিহঁত দুটাৰ মাজত মানে আণ্ডাৰষ্টেণ্ডিংটো এগ্ৰিমেণ্টটো বহাই দিছিলে যে তাৰপিছত ৱাৰটো নহ'লে মানে যুদ্ধটো নহ'লে সেইকাৰণে সেই মন্দিৰটো ইয়াত বনাই দিয়া হ'ল তেওঁৰ নামত আৰু আছে ষ্টৰি ইয়াত লিখা আছে যে গুৰু তেগ বাহাদুৰে মানে আপোনাৰ ত্ৰিপুৰা ৰাজাক মানে আশীৰ্বাদ দিছিলে যে তেওঁ মানে পুতেক এজন হ'ব আৰু সেই পুতেকে নেক্সট ৰজা বনিলে জন্ম টাইমত গুৰু তেগ বাহাদুৰে নিজৰ ইহঁতৰ যে এখন চিন আছে সেই চিনটো তেওঁ হাতত দি দিছিলে মৰালৈকে মানে সেই চিনটো তেওঁৰ হাতত আছিলে আৰু সেই চিনটো লৈ তেওঁ আৰু এখন গুৰুদ্বাৰা ইয়াত লিখিছে তেওঁ তালৈকে গৈছিলে আৰু তাত বহুত কিবা কিবি দানো দিছিলে ভিতৰত সোমালো আপোনালোকতো দেখাই লৈ আৰু তাত কথা ক'বলৈ মানে ইমান পাৰ্মিশ্যন কথা ক'ব পাৰি কিন্তু মানে চাইলেণ্ট হৈ আছে না আৰু ইমান এটা ভিডিঅ' কৰি থাকিবলৈ দিয়া নাই গতিকে নকৰিলোঁ আৰু এতিয়া তাৰ পৰা আহিলোঁ ওপৰলৈ গৈ আছোঁ ওপৰত বুলি কিবা মন্দিৰ আছে সেইখিনি চাই লওঁ আৰু আহি যে ভিতৰত সোমাই ইমান শান্তি লাগিছে নহয় কি ক'ম আৰু কিছুমান অনুভৱ মানে শব্দ নাথাকে ন বুজাবৰ কাৰণে সেনেকুৱা হৈ গৈছে লাগিছে এতিয়া মোৰ আমাৰ পুষ্কিয়ে কৈছে এইফালে ধুনীয়া জেগা এটা আছে মই কৈছোঁ ধুনীয়া জেগা গ'লে মোক ক'বা তাই একদম দৌৰি মোক মাতিছে জেঠাই হা ধুনীয়া আছে এতিয়া অকল জেঠাই চালেতো নহ'ব ন আপোনালোককো দেখাব লাগিব তেতিয়াহ'লে ব'লক মোৰ লগত একেলগে আমাৰ পুষ্কু এইয়া ধুনীয়া জেগাটো এতিয়া মই বেক কেমেৰা কৰি লওঁ এইয়া ধুনীয়া জেগাটো এয়া
পাছফালে গুৰুদ্বাৰৰ পাছফালে এই কাষে বৈ গৈছে এইখন ব্ৰহ্মপুত্ৰ মই অকণমান জুম কৰি দেখাই দিছোঁ আপোনালোকক ইয়াৰ এটা যিটো প্ৰসাদ খালোঁ সেইটো মানে একদম বহুতেই ভাল লগা আৰু আটাৰ আৰু ঘিউৰ হেৰি দি পেলাই বনোৱা পিয়ৰ ঘি হয় আৰু এই প্ৰসাদটো খাই বহুত ভাল লাগিলে আৰু আছে বিশেষ সেইখিনি আমি চামগৈ চাই পেলাই নেক্সট আপোনালোকক দেখুৱাব বায়ে হেৰি মই বাৰ হৈ দুখাৰমান কৈ দিছোঁ আৰু ধুনীয়াকৈ চালোঁ মেলিলোঁ খুব ভাল লাগিলে আৰু এতিয়া আমি ওপৰলৈ আহিছোঁ বুলি যে ক'লোঁ ওপৰখিনি গোটেইখিনি চালোঁ সেইখিনিতো আপোনালোকক দেখাইছোৱেই আৰু এয়া ওপৰৰ পৰা চাওক এইখন যোনখন মেইন গেট হয় য'ৰ পৰা আমি এণ্ট্ৰি কৰিছিলোঁ সেই গেটখন এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা দেখা যায় ওপৰৰ পৰা গতিকে ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ আৰু খুব ৰ'দ দিছে চকুত খুব ৰ'দ লাগিছে কি ভিডিঅ' কৰিছোঁ কি ফটো মাৰিছোঁ নিজে ধৰিব পৰা নাই মানে এতিয়া কৈছোঁ যে যি মাৰিছোঁ আৰু যি কৰিছোঁ গাড়ীত গৈহে চাম গতিকে সেয়াই আৰু সকলোৱে দেখিছেই বাৰু মই এতিয়া শেষত আহি দেখিলোঁহি আৰু সকলোৱে সকলোবোৰ বস্তু যে দেখিব যাব চাব পাৰিব সেইটোতো কথা নহয় গতিকে মই চোৱাখিনি আপোনালোকক দেখাইছোঁ সেয়াই চাই থাকিব ভিডিঅ'টো গৈ আছোঁ কোনফালে গৈছিলে নহয় এইফালে আছে এতিয়া আমি গৈ আছোঁ এতিয়া বোলে লংগৰ আছে বুলি কৈছে সেয়া খাই লওঁ গুৰুদ্বাৰৰ পৰা আহি গ'লোঁ খাই বৈ মেলি মানে লংগৰ খাই মেলি আৰু এতিয়া আহিছোঁ নিতাই ধুবুৰী ঘাট আৰু এই ঘাটলৈ মই আগতে এবাৰ আহিছোঁ তেতিয়া কিন্তু মই ভিডিঅ' কৰা নাছিলোঁ আৰু এতিয়াও মই ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ কিন্তু ইয়াত আহি দেখিছোঁ ইমান ভাল লাগিছে আগৰবাৰ যে আহিছিলোঁ তাতকৈ এতিয়া ভাল লাগিছে আৰু মানুহ অলপ হেৰেঙা গতিকে ভিডিঅ'টো কৰি থৈ যাওঁ বুলি ভাবিছোঁ আৰু এনেবোৰ জেগালৈ সদায়তো অহা নহয় গতিকে দেখাম আৰু চাব ইয়াত এতিয়া ডাঙৰ এইবোৰ বোটবোৰ আছে তাতে উঠিবলৈ যাওঁ এপাক মই মাইক চাইক অনা নাই আৰু ইমান বতাহ মাৰিছে আৰু মোৰ চাউণ্ডটো কেনেকুৱা আহিছে নাজানো দেই খালি মন দি শুনিব আৰু তথাপিও উমানন্দত যোৱা নাই উমানন্দ যাম কৰি পেলাই মনতে থাকিল কিন্তু এতিয়া আজি আহি ধুবুৰী ঘাট আহিলোঁ নিতাই ধুবুৰী ঘাট আৰু উঠিছোঁ এয়া বোটত মস্তি লাগিছে বহুত ভাল লাগিছে নিতাই ধুবুৰী ঘাট এতিয়া ইয়াত ৰখাইছে আমাক ইমান ডাঙৰ বোটখন ৰখাই দিছে আৰু তেতিয়া সেইখন নাযায় আৰু ইমান ধুনীয়া জেগা চাওক ঘৰ মুৱা পক্ষী অহাৰ বাটেৰে এতিয়া যাওঁ উভতি সূৰ্যটো ডুব গৈছে আমিও ঘৰলৈ গৈ থাকোঁ আগতে এবাৰ আহিছিলোঁ বুলি নাহোঁ বুলি ভবা জেগাডোখৰলৈ আহি গ'লোঁ আৰু আহি বহুত লাভ হৈ গ'ল যদি নাহিলোহেঁতেন বিৰাট পস্তালোহেঁতেন এতিয়া অনুভৱ হৈছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতে এই বাহিৰতে সামৰণি মাৰিছোঁ কেনেকুৱা পালে আপোনালোকে জনাব নিশ্চয় সকলোৱে ভাল পাব বিৰাট ধুনীয়া মানে বিৰাট ভাল লাগিলে একদম মন গাৰ্ডেন গতিকে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে কেনেকুৱা পালে জনাব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব তেতিয়াহ'লে টাটা বাই বাই